এয়া এমেজনৰ পৰা ৰাম ঠগন দিছে, য'ত নেকি মোৰ 1500 টকা এনেই গ'ল। এইটো মই এমাজনৰ পৰা এটা মেডিচিন অৰ্ডাৰ দিছিলোঁ, আপোনালোকে চাব পাৰে। এইটো আনবক্সিং কৰা হ'ল আৰু ডেলিভাৰী বয়জন যোৱাৰ পাছত যিহেতুকে মই আনবক্সিং কৰিলোঁ, জীৱনত এইটো প্ৰথম ঠেক পাইছোঁ মই। এয়া চাব, এইটো দাম আছিলে 1500 টকা। এইটো মোৰ এড্ৰেছত আহিছে, এইটো দাম 1500 টকা। 1500 টকা দিয়াৰ পাছত মই আনবক্সিং কৰি দেখোঁ, আপোনালোকক একচুৱেলি দেখাই দিছোঁ। সেইটো আনবক্সিং কৰিছোঁ আৰু এয়া দেখাই দিছোঁ। এয়া 1500 টকা মেডিচিন। এয়া এমেজনৰ পৰা ৰাম ঠগন দিছে। গতিকে গ্ৰাহকসকলকো এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে ডেলিভাৰী বয়জনৰ পৰা লোৱাৰ আগতে আনবক্সিং কৰি বস্তুবিলাক চাইহে পইচাটো দিব। আজি মই জীৱনৰ এটা বৰ সাংঘাতিক ঠগন খালোঁ, য'ত নেকি মোৰ 1500 টকা এনেই গ'ল। বই কৈছে মই নাজানো, এইটো আচলতে এমেজনৰ এইটো এমেজনৰ পলিথিনেই হয়। আৰু এইটো দেখিছে, এইটো খুলি মেলি এইটো এটা বেলেগ ষ্টিকাৰ লগাইছে, য'ত এইটো ফ্লিপকাৰ্টৰ বুলি জনা যাইছে। এইটো বাই ফ্লিপকাৰ্টত। এইটো অংক কোনে কৰিছে, কেনেকৈ কৰিলে নাজানো। এইটো ইয়াতে কৰিলে নে বেলেগতে কৰিলে নাজানো। এয়া দেখিছে 1500 টকা মেডিচাইনৰ বিনিময়ত আহি ঘৰ পালেহি খোলাকটি। গতিকে গ্ৰাহকসকল সতৰ্ক হ'ব আৰু আনবক্সিং কৰাৰ আগতে এমেজনৰ পৰা প্ৰত্যেকটো বস্তু চাই ল'ব।